যুৱতী কিশোৰ কিশোৰী মইনা মইনীসকল আৰু সাংবাদিক বন্ধুসকল সমবেত সুধীবৃন্দ, আজি আমি এই পবিত্ৰ ধৰ্মধ্বজা নীল আকাশত উৰুৱালোঁ। এই ধৰ্মধ্বজা, ইয়াৰ নাম হৈছে ধৰ্মীয় পতাকা বা ধৰ্মধ্বজা। আমাৰ ধৰ্মই ভাল কথা শিকায়, সত্য শিৱ সুন্দৰৰ আলোচনা কৰিবলৈ শিকায়। জগতৰ অনন্তকোটি ব্ৰহ্মাণ্ডৰ স্ৰষ্টা নিয়ন্তা আৰু পালনতা সংহৰ্তা এগৰাকী পৰম ব্ৰহ্ম বা পৰম পুৰুষ আছে, যাৰ সবিশেষ ৰূপ ভগৱন্ত কৃষ্ণদেৱ। আমি আজি এই ধৰ্মধ্বজা উত্তোলন কৰি আমি এটা বাৰ্তা সকলো অসমবাসী ৰাইজ তথা ভাৰতবৰ্ষৰ আৰু বিশ্বৰ নৰসমাজলৈ আমি এটা বাৰ্তা প্ৰেৰণ কৰিব খুজিছোঁ। এই বাৰ্তা হ'ল প্ৰেমৰ বাৰ্তা, এই বাৰ্তা হ'ল সমন্বয়ৰ বাৰ্তা, এই বাৰ্তা হ'ল সত্যৰ বাৰ্তা, এই বাৰ্তা হ'ল পবিত্ৰতাৰ বাৰ্তা, অহিংসাৰ বাৰ্তা। হিংসা য'ত থাকে তাত ধৰ্ম থাকিব নোৱাৰে, এন্ধাৰ য'ত থাকে তাত পোহৰ থাকিব নোৱাৰে, ন্যায় য'ত থাকে তাত অন্যায় থাকিব নোৱাৰে, অন্যায় য'ত থাকে তাত ন্যায় থাকিব নোৱাৰে। দুষ্কৃতি আৰু সংস্কৃতি সহাৱস্থান কেতিয়াও নকৰে, পাপ আৰু পুণ্যই কেতিয়াও সহাৱস্থান নকৰে, সত্য আৰু মিথ্যাচাৰে কেতিয়াও সহাৱস্থান নকৰে, পৰস্পৰ বিৰোধী। আৰু মানুহ আমাৰ জাতিটো কেনেকৈ আগবাঢ়িব লাগে তাৰ তত্ত্ববিলাক বৈদিক সনাতন ধৰ্মৰ মূল আধ্যাত্মিক তত্ত্ববিলাক উদ্ধাৰ কৰি আনি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এখন অন্ধকাৰাচ্ছন্ন সমাজ চাৰিওফালে শিক্ষা নাই দীক্ষা নাই, মানুহবিলাকে যি কয় তাকে আমি শুনিব লাগিব। আৰু তেতিয়া আটাইতকৈ ডাঙৰ কথা আছে আমাৰ হিন্দু ধৰ্মৰ যিটো মহাবেধি, যিটো ইমান পুৰণি ধৰ্ম, আপোনালোকে ইয়াত পাইছে যে আজিৰ পৰা প্ৰায় ৩,০০০ বছৰ আগতে, ৩,০০০তকৈ অলপমান কম হ'ব, খ্ৰীষ্টপূৰ্ব ৬০০ শতিকাত আমাৰ এই ভাৰতবৰ্ষতে এগৰাকী পৰম মহাপুৰুষৰ জন্ম হৈছিল, যাক সিদ্ধাৰ্থ আছিল, যিজন বুদ্ধদেৱ। এই বুদ্ধদেৱে এটা তত্ত্ব নিৰূপণ কৰিছিল আৰু তাৰ পূৰ্বে তাৰ ২০০০ ভাৰতবৰ্ষত উপনিষদৰ যুগ আৰম্ভ। আৰু সেই উপনিষদৰ যুগতে আমাৰ যিটো ঋগ্বেদৰ মূল তত্ত্ব, কংস বিপ্ৰাহ বহুজাবন প্ৰত্যেক ভগৱান এজন ভগৱান আছে। আমি যে ক'লো এক দেৱ এক হেব এক মিনি নাই দিব, জগতৰ বহুবিলাক ঈশ্বৰ ঈশ্বৰ লাগিব নোৱাৰে। এই তত্ত্ব কেৱল আপোনালোকে নাজানিব যে আমাৰ নাভাবিব যে এইটো আমাৰ কেৱল বৈদিক সনাতন ধৰ্মৰ তত্ত্ব, বেদ উপনিষদ গীতা ভাগৱতৰ অনুমোদিত তত্ত্বই যে এইটো অকল হয় সেইবোৰ নাভাবিব। জগতৰ আজিকালি যিমানবিলাক মুখ্য ধৰ্ম অনন্য ধৰ্ম আছে, এই সকলো ধৰ্মই এক ঈশ্বৰবাদত বিশ্বাস কৰে। আৰু এই ঈশ্বৰক পোৱাৰ পথটো হ'ল ভক্তি, ডিভোশ্যনৰ বাহিৰে আপুনি ঈশ্বৰক দিবলৈ একো নাই, কি দিব আপুনি? সেইকাৰণে আমাৰ শৰণৰ বাক্যটো কৈছে, বুজে মাত্ৰ দিয়া মতো ভক্ত হোৱা সৰ্বক্ষণ, মুখে বুজা মাত্ৰ মুখে কৰা নমস্কাৰ, পঢ়িলো তোমাক সত্যবাণী পাই অংশে মুখ মহামানী, তুমি প্ৰিয় তোমাক ঘূৰি দহা আমাৰ বুলি আমাৰ গীতাত যিটো অষ্টাদশ অধ্যায়ত ভগৱান কৃষ্ণ জগতবাসীক দিছে। তেওঁ বিচাৰিছে কি? মুঠে মাত্ৰ সদায় দিয়া মন। আমাক ষোড়শ বছৰেৰে আমি ভগৱন্তক সন্তুষ্ট কৰিব নোৱাৰিম। কি বস্তু দিম? ভগৱন্তই যদি সৃষ্টি নকৰে আমি মানুহে সৃষ্টি কৰিব নোৱাৰোঁ। আমাৰ মানুহবিলাকেও ভগৱন্তই সৃষ্টি কৰিছে। ভগৱন্তৰ কৃপাতে আমি মানুহ জীৱন পাইছোঁ আৰু এই মানুহ জীৱন হৈ একেবাৰে মাতৃগৰ্ভত চিঠি হোৱাৰ পৰা আমাক পালনৰ কাৰণে ভগৱন্তই সমস্তখিনি আমাক দি গৈছে। এই কথা আমি সকলোৱে উপলব্ধি কৰোঁ। ভগৱন্তই যদি নিদিয়ে আমি খেতি কৰিব পাৰোঁ, এগ্ৰিকালচাৰেল আমি কিবা কৰিব পাৰোঁ, কিন্তু তাৰ ফলটো আমি বীজ ৰোপণ কৰিব পাৰোঁ, আমি শস্য উৎপাদন কৰিব, কিন্তু তাৰ বীজটো ভগৱন্ত দিব লাগিব। আজি আমি ভগৱন্ত সমস্ত ঐশ্বৰ্য বিভূতি দিছে। ঐশ্বৰ্য বিভূতি দি কৈছে যে ভগৱন্তই কৈছে তোমাক জীৱনটো দিলোঁ, এই দেহটো দিলোঁ, তোমাক চিন্তা শক্তি দিলোঁ, কৰ্ম শক্তি দিলোঁ, আৰু যিমানবিলাক শক্তি আছে সমস্তবিলাক তোমাক দিলোঁ। তুমি খুচিমতে তুমি পথ বাছি ল'ব পাৰা। পথ সদায় দুটাই থাকিব পাৰা, এটা সত্যৰ পথ থাকে, সত্যৰ পথ থাকে, এটা ধৰ্মৰ পথ থাকে, এটা অধৰ্মৰ পথ থাকে, এটা পোহৰৰ পথ থাকে, এটা তুমি যদি এন্ধাৰৰ ৰাজ্যত সোমাব খোজা, তুমি যদি ডকাইত হ'ব খোজা, দস্যু হ'ব খোজা, এই পথ তুমি বাছি ল'বা। যেতিয়া কুৰুক্ষেত্ৰৰ মহাসমৰত গোটেই কৌৰৱ ধ্বংস হৈ গ'ল, 100 কৌৰৱ
দুৰ্যোধন দুঃশাসন কোনে ধ্বংস হ'ল তেওঁৰ মাতৃ কিন্তু গান্ধাৰী ভক্তিমতী আছিল ঈশ্বৰ বিশ্বাসী আছিল আৰু ভগৱান কৃষ্ণই তেওঁলোকক চেষ্টা কৰিছিল গোটেই দুৰ্যোধন গোটেই কৌৰৱ কুলক সৃষ্টি কৰিছিলে যেতিয়া গোটেইখিনি তেতিয়া ভগৱান কৃষ্ণই সান্তনা দিবলৈ গৈছিলে প্ৰথমে ধৃতৰাষ্ট্ৰৰ ওচৰলৈ গ'ল ধৃতৰাষ্ট্ৰই কৈছিলে বোলে মহাৰাজ তো আপোনাৰতো গোটেই কৌৰৱ কুল ভংগ হৈ গ'ল গোটেই এসত্ৰ মৰি গ'ল এতিয়াতো